অমৃত কলহ যাত্ৰানো কি বা এই যাত্ৰা বা এই যাত্ৰা কিয় চৰকাৰে হাতত লৈছে তাকে লৈ মই দুআষাৰ জনাব বিচাৰিছোঁ। এই মাটি বা ভূমি কিয় সংগ্ৰহ কৰিছে এচাম মানুহে প্ৰশ্ন কৰাৰ বাবে মই এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। অমৃত কলহৰ যাত্ৰাৰ মূল উদ্দেশ্য হ'ল দেশ মাতৃৰ ৰক্ষাৰ সেৱক বুলি ক'লে হয়তো আপোনালোকে বুজি পায়, তথা স্বাধীনতাৰ ৭৪তম বৰ্ষ অতিক্ৰম কৰি অহা বীৰ শ্বহীদসকলক সন্মান জনোৱাৰ উদ্দেশ্যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিল্লীত নতুনকৈ নিৰ্মাণ হ'বলগীয়া অমৃত বাটিকা উদ্যানলৈ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে এমুঠি ভূমি সংগ্ৰহ কৰাৰ অভিযান বা প্ৰচেষ্টা হাতত লৈছে। দেশপ্ৰেমেৰে উজ্জীৱিত হৈ ভাৰতবৰ্ষৰ জনসাধাৰণে এক অনন্য কাৰ্যসূচীৰ লগত জড়িত হ'বলৈ আগবাঢ়িছে। অসমতো विनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव
शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे